বন্ধুসকল আপোনালোকক মোৰ চেনেল তৃষ্ণাস ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আন এটি ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। সেইটো হ'ল জাতিলাওৰে মাছ। এইটো ৰেচিপি গৰম দিনত খাবলৈ খুবেই ভাল লাগে, যিহেতু জাতিলাও পেটৰ কাৰণে ঠাণ্ডা হয় আৰু খুব টেষ্টিও হয়। এইটো আপোনালোকে এনেকৈ এবাৰ মই বনোৱাৰ নিচিনা বনাই খাবচোন। জাতিলাওৰে মাছ খুব টেষ্টি হয় আৰু কেনে পালে জনাব। গতিকে আহকচোন আজিৰ ভিডিঅ'টো চাওঁ। জাতিলাওৰে মাছৰ আঞ্জা বনাবলৈ মই লৈছোঁ জাতিলাওখিনি ডখৰা ডখৰকৈ কাটি লৈছোঁ। এনেকুৱা বেছি সৰু কৰা নাই, বেছি ডাঙৰকৈও ৰখা নাই। ইয়াত লৈছোঁ অকণমান বিলাহী আৰু ইয়াত অকণমান পিঁয়াজ। এতিয়া মই প্ৰেছাৰ কুকাৰত তেল অকণমান গৰম হ'বলৈ দিছোঁ। মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ। তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াতে দি দিম অকণমান গোটা জিৰা। এতিয়া মই ইয়াত দিলোঁ এটা তেজপাত আৰু মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান ভজা হ'ব লাগিব। এতিয়া মই ইয়াতে দি দিম অকণমান আদা নহৰু পেষ্ট। আদা নহৰুৰ কেঁচা গোন্ধটো আঁতৰিছে। এতিয়া মই ইয়াতে দিলোঁ আধা চামুচমান কাশ্মীৰী ৰেড চিলি পাউডাৰ। ইয়াৰ কাৰণে অকল কালাৰটো আহিব আৰু লগতে বিলাহীখিনি। বিলাহীখিনি ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে দিলোঁ অকণমান হালধি গুড়ি, অকণমান জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি। মছলাবোৰ মই বেছি ব্যৱহাৰ নকৰোঁ, অকণমান দিছোঁ আৰু মছলাখিনি ভালকৈ এবাৰ মিক্স কৰি দিওঁ। মই নিমখটো পিছত দিম। ভালকৈ এবাৰ মিক্স কৰি দিলোঁ। এতিয়া মই ইয়াতে দি দিম কাটি থোৱা জাতিলাওখিনি। জাতিলাও গোটেইখিনি দি দিলোঁ। এতিয়া মই এবাৰ ভালকৈ মিক্স কৰি দিওঁ মছলাখিনিৰ লগত। মছলাখিনিৰ লগত জাতিলাওখিনি মিক্স কৰি দিলোঁ। ইয়াতে অকণমান পানী দিম। এতিয়া এইখিনি অকণমান ভাজি হৈ গ'ল। ইয়াতে মই দিম নিমখ। মই নিমখ দি দিলোঁ আৰু আধা গিলাচমান পানী দি দিওঁ। জাতিলাওৰ যিহেতু পানী ওলাবই, গতিকে এতিয়া পানী কমকৈ দিছোঁ, পিছত লাগিলে আকৌ দিম। এতিয়া মই প্ৰেছাৰ কুকাৰৰ ঢাকনিখন বন্ধ কৰি দিলোঁ আৰু 3টা হুইচেল আহালে এইখিনি হ'বলৈ দিম। প্ৰেছাৰ কুকাৰে 3টা চিটি মৰাৰ পিছত মই বন্ধ কৰি থলোঁ। এতিয়া খুলি চাওঁচোন এইখিনি সিজিছেনে নাই, কেনেকুৱা হৈছে জোলখন। এইখিনি সিজিছে। এতিয়া মই এইখিনি কেৰাহী এটালৈ ট্ৰান্সফাৰ কৰিম আৰু তাৰপিছত মাছৰ সৈতে উতলিবলৈ দিম। ইয়াতে মই আকৌ অকণমান পানী দি দিওঁ। তাৰপিছত এইখিনি ভালকৈ এবাৰ উতলিবলৈ দিম। আঞ্জাখন উতলিছে, গতিকে মই ইয়াতে আগতেই ভাজি থোৱা মাছ কেইপিচমান দি দিম। মাছ মই আগতেই ভাজি থৈ দিছিলোঁ একেলগে, যাতে বেলেগ বেলেগ জোল বনালে ডাইৰেক্ট মাছ যিমান লাগে সেই আন্দাজত দি দিব পাৰি। নহ'লে বাৰ বাৰ ভাজি থাকিবলৈ বহুত সময় লাগে আৰু যিহেতু আঞ্চ আছে, সেইটো কাৰণে আৰু বাৰে বাৰে ইমান সময় ধৰি মাছ ভাজাটো অকণমান অসুবিধা হয়। মই ইয়াতে মাছ কেইপিচমান দি দিওঁ মাহিন হিচাপত আমাৰ। মই ইয়াতে মাছ কেইপিচ দি দিলোঁ আৰু মাছৰ সৈতে ভালকৈ এবাৰ উতলিবলৈ দিওঁ। তেতিয়াহে মানে আচল মাছৰ আঞ্জাৰ সোৱাদটো উঠিব। মাছৰ আঞ্জা হৈ গ'ল। এতিয়া মই গেছটো বন্ধ কৰি দিওঁ। আশা কৰোঁ আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে ভিডিঅ'টোত লাইক এটা আৰু কমেণ্ট এটা নিশ্চয় কৰিব। আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।